নমস্কাৰ সকলোকে ভাদ মাহৰ শুভেচ্ছা জনাই আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি বহুত দিন হ'ল আপোনালোকৰ লগত ভিডিঅ' দিব পৰা নাই। যিহেতু মই আজি মাৰ ঘৰত আছোঁহি, মাৰ গা ভাল নাই আৰু এতিয়া ওচৰতে থকা ঢেকীয়াখোৱা নামঘৰলৈ যাবলৈ ওলাইছোঁ। চাওকচোন আপোনালোকে ভিডিঅ'টো ঢেকীয়াখোৱাত গৈ কি কৰোঁগৈনো। এয়া ঢেকীয়াখোৱা নামঘৰৰ অভিমুখে আমি যাত্ৰা কৰি গৈ আছোঁ। কৃষ্ণ কৃষ্ণ। ঢেকীয়াখোৱা নামঘৰ পাইছোঁহি আমি। এয়া চাকি আৰু এয়া শৰাইৰ কাৰণে বস্তু ল'বলৈ লৈছোঁ। এয়া নামঘৰ পাইছোঁহি ঢেকীয়াখোৱা। সকলোতে নামঘৰ ভিতৰলৈ যোৱাৰ অভিমুখে যাত্ৰা কৰি গৈ আছোঁ। খুব সুন্দৰ এটা পৰিৱেশ, সঁচাকৈ বহুত ভাল লগা ভাদ মাহৰ যিটো পৰিৱেশ। আমি ৰাতি আহিছোঁ, এয়া নাম প্ৰসংগ চলি আছে, গৈ আছোঁ। খুব সুন্দৰকৈ দেখিছেনে, খুব ধুনীয়াকৈ ৰাখিছে। মুনিসকলৰ পুদিত কৰি ৰাখিছে শিলেৰে মূৰ্তিৰে। সঁচাকৈ বহুত ভাল লগা এটা পৰিৱেশ। এখন নামঘৰ চৌহদ পাইছোঁ, খুব বাট চৰা, খুব সুন্দৰ দেখিছেনে। আমি সেৱা লৈছোঁ। এয়া চাকি দিবলৈ গৈ আছোঁ। খুব সুন্দৰকৈ দিবলৈ সকলোৱে দি আছে। আমিও এয়া বন্তি গছ দিবলৈ আহিছোঁ ঘৰখনৰ আৰু সকলোৰে ৰাইজৰ মংগল কামনা কৰি। কৃষ্ণ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকতে ৰোৱা বটবৃক্ষজোপা দেখিছেনে, খুব সুন্দৰকৈ ৰাখিছে। অগণন ভাদ মাহৰ অগণন ভক্ত সমাৰে যেন আৰু দুগুণ এই বটবৃক্ষজোপাক আয়ুস বঢ়াই তুলিছে। সঁচাকৈ এটা সুন্দৰ পৰিৱেশ, চাৰিওফালে সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে। শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকত দিহা নদীৰ কাষত এই স্থানতেই ভৰি ধোৱাই মহাভাগ দেখিছেনে, খুব সুন্দৰকৈ ৰাখিছে। সঁচাকৈ বহুত ভাল লগা এটা পৰিৱেশ। এনে পৰিৱেশলৈ আহিলে সঁচাকৈ মন প্ৰাণ একদম সঁচাকৈ মুকলি লাগি যায়। এতিয়া ৰাতি খুব ধুনীয়াকৈ লাইট দি থৈছে। এয়া চাকি দি আহি নামঘৰৰ ভিতৰ ভাগত সোমাবলৈ লৈছোঁ। খুব সুন্দৰ এটা পৰিৱেশ। সেৱা কৰি লওঁগৈ আহা। চাহ খাই যাবলৈ ওলাইছোঁ। ভাল লাগিলে ঢেকীয়াখোৱা নামঘৰলৈ আহি।
চাহটোৰ পৰা সঁচাকৈ খুব ভাল লাগিলে। এতিয়া আমি বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাওঁচোন বোলো আকৌ এবাৰ। ভকতসকলে কম হৈছে, খুব সুন্দৰ পৰিৱেশ, লগতে দবাও বজাইছে। খুব ভাল লাগিলে আৰু নামতো ভকতসকলৰ লগত বহিলোঁ। এতিয়া মা যিহেতু গাৰ অসুখ, এতিয়া সকলোতে আমি ভাইটি আৰু বোৱাৰী এতিয়া যাবলৈ ওলাইছোঁ ভাড়া জনাই কৃষ্ণ। সঁচাকৈ ভাল লগা, চাওকচোন কিমান সুন্দৰকৈ গছবিলাকত লাইট দি থৈছে, সঁচাকৈ এটা মনোমোহা এটা পৰিৱেশ, খুব ভাল লগা। চাৰিওফালে হৰিনামৰ ধ্বনি আকাশ বতাহ মুখৰিত কৰি ফুৰিছে। চাওকচোন পিছফালৰ পৰিৱেশটো, গজৰাজক খুব সুন্দৰকৈ ৰাখিছে, সঁচাকৈ ভাল লগা এটা পৰিৱেশ।